আজি ভগৱান শ্ৰীকৃষ্ণৰ জন্মোৎসৱ জন্মাষ্টমীৰ শুভকামনা সকলোকে জনালোঁ। শ্ৰীকৃষ্ণ হৈছে ভগৱান। তেওঁ সকলোৰে উৎস আৰু সকলোৰে পৰম কাৰণ, পৰম পিতা পৰমেশ্বৰ। ভগৱান শ্ৰীকৃষ্ণ হৈছে অনন্ত, তেওঁৰ অনন্ত নাম। কৃষ্ণ ভাৱনামৃত বা ভগৱানৰ ধ্যান হৈছে সেইটো প্ৰক্ৰিয়া যাৰ দ্বাৰা ভগৱানক উপলব্ধি কৰিব পৰা যায়। ভগৱানক যথাৰ্থই দৰ্শন কৰা যায়, তেওঁৰ মুখ নিশ্চিত বাণী শ্ৰৱণ কৰা যায় আৰু আনকি তেখেতৰ লগত খেলা কৰাও যায়। হয়তো এইটোক বহুতেই ক'ব পাগলৰ প্ৰলাপ, কিন্তু ভগৱান শ্ৰীকৃষ্ণ প্ৰকৃততে আছে, আমাৰ সকলোৰে লগত আছে। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। এই মহামন্ত্ৰৰ কীৰ্তন কৰাৰ ফলত সকলো জীৱ অচিৰেই শ্ৰীকৃষ্ণৰ প্ৰেম লাভ কৰিব পাৰিব। ঐশ্বৰ্য, বীৰ্য, যশ, শ্ৰী, জ্ঞান আৰু বৈৰাগ্য এই সকলোবোৰ হৈছে আকৰ্ষণৰ কাৰণ। যি এই ছয়টা ঐশ্বৰ্যৰ অধিকাৰী, যাৰ মাজত এই ছয়টি ঐশ্বৰ্য পূৰ্ণৰূপে বিৰাজমান, তেওঁ হৈছে পৰমেশ্বৰ ভগৱান। ভগৱান শ্ৰীকৃষ্ণ হৈছে এজন ঐতিহাসিক পুৰুষ। তেখেতে আজিৰ পৰা ৫,০০০ বছৰ আগত এই পৃথিৱীত আৱিৰ্ভূত হৈছিল আৰু তেখেতে ১২৫ বছৰ এই পৃথিৱীত অৱস্থান কৰিছিল। তেখেতে এজন সাধাৰণ মানুহৰ নিচিনা এই পৃথিৱীত আচৰণ কৰিছিল। তেখেতৰ মা আৰু পিতা যেতিয়া কংসৰ কাৰাগাৰত বন্দী হৈ আছিল, শ্ৰীকৃষ্ণ তেখেতৰ মাতৃগৰ্ভৰ পৰা চতুৰ্ভুজ বিষ্ণুৰূপে আৱিৰ্ভূত হৈছিল। তাৰপিছত তেখেতে নিজকে এটি শিশুলৈ ৰূপান্তৰিত কৰে আৰু তেওঁৰ পিতাকক নন্দ মহাৰাজ আৰু যশোদাৰ ঘৰত থৈ আহিবলৈ কয়। শ্ৰীকৃষ্ণ যেতিয়া এটি শিশু আছিল, তেতিয়া পুতনা নামৰ এক ভয়ংকৰ ৰাক্ষসী তেখেতক হত্যা কৰাৰ কাৰণে চেষ্টা কৰিছিল, কিন্তু ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ স্তনপান কৰি প্ৰাণবায়ু বাহিৰ কৰি হত্যা কৰিছিল। শ্ৰীকৃষ্ণ যিহেতু সৰ্বাকৰ্ষক, সকলোৰে আকৰ্ষক, তেতিয়াহ'লে আমি বুজিব লাগিব যে আমাৰ সমস্ত কামনা বাসনা যেন শ্ৰীকৃষ্ণতেই কেন্দ্ৰীভূত হয়। আমি যদি আমাৰ সমস্ত প্ৰেম শ্ৰীকৃষ্ণতেই অৰ্পণ কৰোঁ, তেতিয়াহ'লে তৎক্ষণাৎ বিশ্বজনীন প্ৰেম, মৈত্ৰী এবং শান্তি নিজে নিজে উপলব্ধি হ'ব। ভগৱান শ্ৰীকৃষ্ণক সেৱা কৰাৰ মাধ্যমেৰে আমি সমস্ত জগতক সেৱা কৰিব পাৰোঁ আৰু তেখেতক আমি ভাল পোৱাৰ মাজেৰে সমস্ত জগতক ভাল পাব পাৰোঁ। এই জগতত শান্তি ও সমৃদ্ধি প্ৰতিষ্ঠা কৰাৰ কাৰণে যিমানেই চেষ্টা কৰা নহওক কিয়, সেই সকলোবোৰেই নিৰৰ্থক আৰু নৈৰাশ্যজনক হয়। কাৰণ মানুহ যেতিয়ালৈকে ভগৱানক ভাল পোৱাৰ বিজ্ঞান সম্বন্ধে অজ্ঞ হৈ থাকিব, তেতিয়ালৈকে এই জগতত কোনোভাৱে শান্তিৰ প্ৰতিষ্ঠা কৰিব পৰা নাযাব। আজি আমি চাৰিওফালে দেখিব পাইছোঁ অশান্তি, মাৰামাৰি, দুখ, কষ্ট, হিংসা। কিয়? কাৰণ আমি পৰম পিতা পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণক পাহৰি গৈছোঁ। আমি আজি নিজকে লৈ ব্যস্ত হৈ আছোঁ। তাৰ ফলত আমি পাইছোঁ কি? এবাৰ নিজকেই সোধক আৰু চাৰিওফালে চাওক, আমি পাইছোঁ কি? আমি কি বিচাৰোঁ আৰু বিচাৰি আমি পাইছোঁ কি? গতিকে কেৱল মাত্ৰ পৰম পিতা পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণক ভাল পোৱাৰ মাজেৰেই আমি যথাৰ্থ শান্তি, সমৃদ্ধি আৰু আনন্দ লাভ কৰিব পাৰিম। গতিকে আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ এই শুভ মুহূৰ্তত আহক আমি সকলোৱে ভগৱান শ্ৰীকৃষ্ণক ভাল পাওঁ, পূজা কৰোঁ আৰু তেখেতৰ লগত অনাদি কালৰ পৰা যিবোৰ এটা যি সম্বন্ধ আছে তাক পুনৰ জাগৰণ কৰোঁ। গোপাল বল হৰি গোবিন্দ বল, গোপাল বল হৰি গোবিন্দ বল, গোবিন্দ বল হৰি গোপাল বল, গোবিন্দ বল হরি গোপাল বল, রাধা রমণ হরি গোবিন্দ বল,
গোবিন্দ বল হরি গোপাল বল গোপাল বল হরি গোবিন্দ বল গোবিন্দ বল হরি গোপাল বল রাধা রমণ হরি গোবিন্দ বল। যদি ভিডিওটো অলপ ভাল লাগিছে তেনেহ'লে লাইক ছাবস্ক্ৰাইব কৰক আৰু আগলৈ এনেকুৱা ভিডিঅ' পাবলৈ বেল আইকনত ক্লিক কৰক। থেংকছ, ধন্যবাদ। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে।